everyone and welcome back to my channel. আপোনালোক সকলোকে মোৰ এই চেনেলটোলে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ভিডিঅ'ত আমি বহুত কিটা টপিক একেলগে ডিসকাস কৰিম। আজি ভিডিঅ'টোত মই কভাৰ কৰিম ডিব্ৰুগড় ইউনিভাৰ্চিটি ইউজি এডমিশন কেতিয়া হ'ব, কেনেকুৱা সিস্টেমত হ'ব, লগতে পিজি ফৰ্ম ফিল আপ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু পিজি মই বহুতে সুধি আছিলে যে মাসকমৰ ফি স্ট্ৰাকচাৰটো কেনেকুৱা হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আৰু লগতে এন্ট্ৰেন্সৰ সিলেবাসটো কি হয় সেইটো কম আৰু লগতে আজি মই আপোনালোকে যেহেতু বহুতে সুধি আছিলে মোক যে কটন ইউনিভাৰ্চিটি সোশিয়োলজি সিলেবাসটো কি হয় এন্ট্ৰেন্সৰ কাৰণে সেইটো কম আৰু লগতে ইউজি সোশিয়োলজিৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি কোনকিখন কলেজত আছে সেইটো মই কম যে কোনকিখন ডিব্ৰুগড় ইউনিভাৰ্চিটি কোনকিখন কলেজত আপোনালোকে ইউজি লেভেলত সোশিয়োলজি পঢ়িব পাৰিব। এই আটাইখিনি কথা আপোনালোকৰ লগত আজি ডিসকাস কৰিম, গতিকে ভিডিঅ'টো চাই থাকিব আৰু যদি চাই ভাল পায় শেষত প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগলে এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবলৈ। আমি এতিয়া ফাৰ্স্ট ডিসকাস কৰিম ডিব্ৰুগড় ইউনিভাৰ্চিটি ইউজি আৰু পিজি ফৰ্ম ফিল আপৰ কথা। এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰতিখন কলেজ লৈ পেলাই ফৰ্ম ফিল আপটো বেলেগ বেলেগকৈ হয় আৰু যদি আমি এতিয়া পিজিৰ কথা কওঁ, পিজিৰ ফৰ্ম ফিল আপ হয়তো এতিয়া মানে এইকেইদিনৰ ভিতৰত হয়তো হৈও যাব পাৰে আগষ্ট মানৰ ভিতৰত, জুলাই শেষৰ পিনে বা আগষ্ট মানৰ ভিতৰত হয়তো ফৰ্ম ফিল আপ হৈও যাব পাৰে নহয় বা মোষ্ট প্ৰবেবলি ছেপ্টেম্বৰ মানত হ'ব আৰু ফৰ্ম ফিল আপটো। আৰু এন্ট্ৰেন্সৰ ডেটৰ কথা মোক বহুতে সুধি আছিলে এন্ট্ৰেন্স কেতিয়া হয়। চাওক এতিয়া এইটো ডিপেণ্ড কৰিব যে ইউজি 6 সেমিষ্টাৰ পৰীক্ষা কেতিয়া হ'ব আৰু পৰীক্ষাটো যদি হৈ যায় তেতিয়াহ'লে সোনকালে এন্ট্ৰেন্স হৈ যাব আৰু তো ডিপেণ্ড কৰিব এতিয়া এক্সামটো কেতিয়া হয়। গতিকে আমি এতিয়া নেক্সট টপিকটোলৈ আহি যাওঁ। আপোনালোকৰ মোক বহুতে সুধি আছিলে যে মাছ কমিউনিকেশ্যনৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ফি ষ্ট্ৰাকচাৰটো ক'ব লাগে বুলি, গতিকে শুনি লওক ভালকৈ। মাছ কমিউনিকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটিত আপোনালোকে পঢ়িবলৈ হ'লে ইয়াতে 2 yearsৰ কোৰ্চ হয় মাছ কমিউনিকেশ্যনটো আৰু ইয়াতে পাৰ ছেমিষ্টাৰ ৱাইজ আপোনালোকে ফিজ দিব নালাগে, অকল বছৰত দুবাৰ পে'মেণ্ট কৰিলে হয়। ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ। ফাৰ্ষ্ট ইয়াৰ যিটো পে'মেণ্ট কৰিব এইটো আপোনালোকৰ বোথ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ছেমিষ্টাৰৰ হ'ব আৰু ছেকেণ্ড ইয়াৰ যিটো পে'মেণ্ট কৰিব এইটো বোথ থাৰ্ড আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ হ'ব আৰু আপোনালোকে যিটো পে'মেণ্ট ইয়াতে কৰিব লাগিব সেইটো হৈছে 17,000 17,000 টকা আপোনালোকে এইটো ইয়াৰে এডমিশ্যন ফিজ হয় গোটেই মানে এবছৰৰ কাৰণে। আৰু আমি যদি এতিয়া আৰু এক্সট্ৰা ফিজৰ কথা কওঁ, এক্সট্ৰা তেনেকৈ কোনো ধৰণৰ ফিজ নাহে, কিন্তু যেতিয়া পৰীক্ষাৰ কাৰণে যেতিয়া ফৰ্ম ফিল আপ হয় এক্সামৰ ফৰ্ম ফিল আপৰ কাৰণে আপোনালোকে তেতিয়া অকল 1,800 টকা বা 2,000 টকা 2,000 ৰুপিজ এপ্ৰক্সিমেটলি আপোনালোকে পে'মেণ্ট কৰিব লাগিব সেইটো এক্সামৰ ফৰ্ম ফিল আপৰ কাৰণে, পৰীক্ষা ফৰ্ম ফিল আপৰ কাৰণে। আৰু সেইটোৱে ফি ষ্ট্ৰাকচাৰটো যে 17,000 প্লাছ 17,000 আৰু পাৰ ছেমিষ্টাৰ 4বাৰ যিমান হয় আৰু সেইটো 1,800 বা 2,000 এইটোৱে হৈছে মাছ কমৰ ফি ষ্ট্ৰাকচাৰটো। আৰু মোক মাছ কমৰ যদি আপুনি চিলেবাছটোৰ কথা কওঁ এণ্ট্ৰেন্সৰ চিলেবাছ কেনেকুৱা ধৰণৰ আহে ইয়াতে চাওক। মাছ কমিউনিকেশ্যন আপোনালোকৰ যিটো ছাবজেক্ট মেইন ছাবজেক্ট এই ছাবজেক্টটোৰ ওপৰৰ পৰাটো বিষয়টোৰটো কুৱেশ্যন আহিবই এণ্ট্ৰেন্সত। ইয়াৰ উপৰিও কাৰেণ্ট এফেয়াৰ্ছ আৰু জেনেৰেল নলেজ অলপমান আপোনালোকে চাব লাগিব আৰু এইখিনি যদি আপোনালোকে চাই আপোনালোকে ইজিলি ডিব্ৰুগড় ইউনিভাৰ্চিটি মাছ কমিউনিকেশ্যনৰ এণ্ট্ৰেন্সটো ক্ৰেক কৰিব পাৰিব। আৰু আমি এতিয়া কটন ইউনিভাৰ্চিটি ছ'চিয়লজি চিলেবাছটোৰ কথাটো ক'ম, পিজি ছ'চিয়লজি চিলেবাছটো কেনেকুৱা হয়। তাৰ আগতে মোক আপোনালোকে যিহেতু বহুতেই সুধি আছিলে যে ছ'চিয়লজি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ কোন কেইখন কলেজত একচুৱেলি আছে, গতিকে মই কলেজখিনিৰ নামটো মই হয়তো গোটেইখিনি কলেজ কভাৰ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু অলপমান মই ডাটা নিজে ৰিচাৰ্চ কৰি অলপ ডাটা গোটাই আনিছোঁ। গতিকে মই মেইন কলেজ কেইখনমানৰ নামটো আপোনালোকক কৈ দিওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ ইউজি ছ'চিয়লজিৰ কাৰণে। গতিকে চাওক কলেজকেইখনৰ নামটো হৈছে যোৰহাটৰ কাকজান কলেজত আছে, তাৰপিছত ডিব্ৰুগড়ৰ DHSKত আছে, নামটি SPPত আছে, তাৰপৰা গড়গাঁও কলেজ, দিখৌমুখ কলেজ, তাৰপিছত MDK গাৰ্লছ কলেজ, তাৰপৰা ডিগবৈ মহিলা মহাবিদ্যালয়ত আছে আৰু তেনেকৈ গোলাঘাটৰ কেইখনমান কলেজত আপোনাৰ ইউজি লেভেলত ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ ইউজি লেভেলৰ ছ'চিয়লজি ছাবজেক্টটো ইয়াতে অফাৰ কৰা হয়। আৰু ফাইনেলি আমি এতিয়া আহি যাওঁ কটন ইউনিভাৰ্চিটি পিজি ছ'চিয়লজিৰ এণ্ট্ৰেন্সৰ চিলেবাছটোৰ কথা। আৰু চাওক এতিয়া ছ'চিয়লজি চিলেবাছটো বুলি ক'লে আপোনালোকে যিখিনি বেছিক পাৰ্ট ছ'চিয়লজিৰ সেইখিনি পঢ়িব লাগিব। একচুৱেলি আপোনালোকে মোক বহুতে কুৱেশ্যন পেপাৰৰ কথা সুধি আছিলে কুৱেশ্যন পেপাৰ ক'ত পাম। এতিয়া চাওক কটন ইউনিভাৰ্চিটি যেতিয়া এণ্ট্ৰেন্স হৈ যায় ন, তাৰপিছত কুৱেশ্যন পেপাৰখন আমাক ঘৰলৈ আনিব নিদিয়ে। কুৱেশ্যন পেপাৰখনো আমি তেতিয়া আমাৰ যিখন এনচাৰ শ্বীট
সেই বুকলেটখনৰ লগতে এনসাৰ সেটৰ যিখন বুকলেট তাৰ লগতে আমি কোৱেশ্চন পেপাৰখনো সাবমিট কৰি দিব লাগে সেই এক্সাম হলতে আৰু সেইকাৰণে কোৱেশ্চন পেপাৰখন তেনেকে ৱেবসাইট বা কোটো তেনেকে ওপেনলি দি দিয়া নহয় কিন্তু এতিয়া মই আপোনালোকৰ সিলেবাসটো কৈ দিছো সক সিলেবাসটো হৈছে যিখন আপোনালোকৰ ইন্ট্ৰোডাকশন টু সোশিয়োলজি বুলি যিখন বুক আছে এছ চান্ডাৰ সেই বুকখন থৰলি পঢ়িব সেই বুকখনৰ পৰা বেছিক কনসেপ্ট বিলাক আহে আৰু এতিয়া মানে যিকোনো সাবজেক্টে নহওক কিয় কটন ইউনিভাৰ্সিটি একদম বেসিকৰ মানে লেভেলৰ বস্তুবিলাক আহে একদম ভিতৰৰ বস্তুবিলাক গতিকে এটা বস্তু মিছ নকৰিব হাই সেকেন্ডাৰী যিখন কিতাপ আছে সোশিয়োলজি বুক কিখন আছে both first year আৰু second year সেই দুখন পুৰা থৰ ৰিডিং মাৰিব লাগিব আৰু এছ চেন বুকখন যিখন ইন্ট্ৰোডাকশন টু সোশিয়োলজি সেই বুকখন যদি পুৰা থৰলি চ্যাপ্টাৰ ওয়াইজ পইণ্ট ওয়াইজ যদি গুটেখিনি ভালকে ৰিডিং আপোনালোকে কৰি যদি ব্ৰেইনত ষ্টক কৰি লয় তেতিয়া হলে এন্ট্ৰেন্সটো ইজিলি ক্ৰেক কৰিব পাৰিব আৰু এটা ইম্পৰ্টেন্ট কথা বুকছৰ নাম আহে কিতাবা বুকৰ পাবলিশিং ইয়াৰটো কথা খুদে বা কিতাবা বুকখনৰ নামটো দি দিয়ে অপচনেল ৰাইটাৰৰ নাম থাকে ৰাইটাৰৰ তো চুজ কৰিব লাগে আৰু থিওৰিজ বিলাক অলপ চাব থিওৰিজ বিলাকৰ ডাইৰেক্ট কোৱেশ্চনটো নাহে থিওৰি বিলাক তেনেকুৱা যেটো অপচনেল হয় থিওৰি এটাৰ নাম দি দিলে আৰু তলত সাপোজ কেটামান কনসেপ্ট দি দিলে চাৰিটামান কনসেপ্ট দি দিলে এতিয়া কোৱেশ্চনটো এনেকুৱাকে আহিব যে তলৰ কোনকিটা কনসেপ্ট এই পাৰ্টিকুলাৰ থিওৰিটোৱে বুজায় এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আহিব লাগে গতিকে বেছি টেনচন ল'বলৈ কোনো কথা নাই বেসিক লেভেলৰ যিমানখিনি কোৱেশ্চন আছে যিমানখিনি ধৰক আপোনালোকৰ সিলেবাসত আছে সেইখিনি যদি আপোনালোকে ক্লিয়াৰলি পুৰা পঢ়ি যায় তেতিয়া হলে আপোনালোকে ইজিলি সোশিয়োলজিৰ পিজি সোশিয়োলজি কটন ইউনিভাৰ্সিটিৰ পৰা আপোনালোকে ক্ৰেক কৰিব পাৰিব এন্ট্ৰেন্স আৰু মই আপোনালোকক এটা কাইন্ডলি ৰিকুৱেষ্ট কৰিম প্লিজ ডোন্ট মাইণ্ড মই যদি কাৰোবাৰ কমেন্টত গৈ পেলাই ৰিপ্লাই কৰিব পৰা নাই মই যিমান পাৰো মোৰ পিনৰ পৰা চেষ্টা কৰিছো আপোনালোকক প্ৰত্যেকজনৰে ডাউটছ বিলাক ক্লিয়াৰ কৰি দিবলৈ আৰু ভিডিঅ' বিলাকো এনেকে মই বনাই আছো মোৰ যদি মুখখন আপোনালোকে চাইছে হয়তো আপোনালোকে গমে পাব যে অলপমান ডাল লাগি আছে মুখখন কাৰণ এতিয়া আমাৰো পিজি এটা ফাৰ্ষ্ট সেমিষ্টাৰৰ আমাৰ কটন ইউনিভাৰ্সিটি ফাৰ্ষ্ট সেমিষ্টাৰৰ এই 6 জুলাইৰ পৰা আমাৰ এক্সাম আছে আৰু ফাইনেল এক্সাম আৰু তাৰ উপৰি প্ৰ্যাকটিক্যাল বা আমাৰ যিখিনি প্ৰজেক্ট এসাইনমেন্ট এইবিলাকো আছে এক্সামৰ কাৰণে পঢ়িব লগা হৈ আছে এই কাৰণে মানে বহুত স্ট্ৰেছ হৈ আছে আৰু মানে বহুত লোড হৈ আছে আৰু একচুয়ালি মই অনলাইন এক্সাম হলে ন খুব বেয়া পাওঁ আগতো যেতিয়া মই গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা মই গ্ৰেজুৱেচন কৰিছিলো তেতিয়াও আমাৰ দুটা যেটা অপচন দিছিলে অনলাইন বা অফলাইন মই তেতিয়া হে গৈ পেলাই অফলাইন এক্সামে দিছিলুগে মই অনলাইনত মানে পেপাৰ আকৌ আপলোড দিব লাগে এটা ভয় থাকে আপলোড নহলে কি হ'ব আশা জাস্ট কৰিছো যাতে এক্সামটো ভালে ভালে যায় এনেকৈ আৰু মই মেনেজ কৰি আছো অলপমান মই নিজৰ কোৰ্সৰ বস্তু পঢ়িছো অলপমান মই ইউটিউবত টাইম দিছো আৰু মোক বেষ্ট উইশেছ কৰিব এক্সামৰ কাৰণে কাৰণ এক্সামটো পাইছেহিয়ে মোৰ বেছি দিন নাই আৰু আজিলে আহো বাই বাই